Hey guys, welcome to my channel Assam Blog. তো আজি মই আমাৰ কলেজত আইছো কাৰণ আজি কলেজ উইক হয় হেতু কাৰণে মানে কলেজত আইছো আৰু কলেজত মানে বিভিন্ন ধৰণৰ বিভিন্ন ল'ৰা ছোৱালী মানে কলেজ ড্ৰেছত আজি পৰিধান কৰি নাহে আজি আহিব সিহঁতৰ নিজৰ কালচাৰ যিবিলাক মানে সিহঁতৰ ড্ৰেছ সেই ড্ৰেছ পিন্ধি আহিব আৰু আমাৰ কলেজৰ পৰা তামুলপুৰ হৈ মুটুঙা হৈ এনেকৈ মানে এক পাক ঘূৰিব হেতু কাৰণে মানে কলেজ ড্ৰেছত আজি নাহে তো মই কলেজ ড্ৰেছত আহা নাই কিন্তু মই এনে জাস্ট এটা ভিডিঅ'ৰ কাৰণে আহিলোঁ তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব তেতিয়া গম পাব আৰু মই লাষ্টত বুজাই দিম যে ছাৰক কৈ পেলাই যে এইটো কলেজ উইকটো কিহৰ কাৰণে পতা হয় তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি চেনেলটো নতুন কৰি আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাই থৈ দিব থেংক ইউ ৰ'বা ভিডিঅ'টো চোৱাৰ আগতে এই কলেজ উইক অনুষ্ঠানটো কিহৰ কাৰণে পতা হয় তো আপোনালোকে ভালদৰে ভিডিঅ'টো চাই ল'ব আমাৰ কংকন ছাৰে ভালদৰে বুজাই দিব তো ভিডিঅ'টো চাই পেলাই আপোনালোকে এই লাষ্টৰ কি হিচাপত মানে পতা হয় আৰু কেনেকৈ মানে এইটো অনুষ্ঠানটো পতা হয় আপুনি অলপ বুজাই দিব নেকি মোৰ ছাবস্ক্ৰাইবাৰবিলাকে কলেজ ইউনিট মানে কলেজ উইক বুলি কয় এইটো আৰু আমি তামুলপুৰ মহাবিদ্যালয়ে এইবাৰ ৩৭তম কলেজ উইক পাতিছোঁ আৰু সেই কলেজ উইকত আমি খেলবিলাক পতা হোৱাৰ পিছত শেষৰ দিনা প্ৰত্যেকটো বছৰে আমি সাংস্কৃতিক শোভাযাত্ৰা এটা উলিয়াওঁ তাতে আমাৰ তামুলপুৰ মহাবিদ্যালয়ৰ যিমানকেইটা বিভাগ আছে প্ৰত্যেকটো বিভাগৰ ল'ৰা ছোৱালীবিলাকে বিভিন্ন ধৰণৰ থিম লয় আৰু সেই থিমবিলাক লৈ পেলাই আমি শোভাযাত্ৰা কৰোঁ আৰু এইবেলিও আমি তামুলপুৰ মহাবিদ্যালয়ৰ পৰা মটঙা চকলৈ আমি গৈছিলোঁ আৰু তেনেকৈ আমি বাৰেগাঁও হৈ আমাৰ বৰ্ণগড় গাঁও হৈ আকৌ আমি মহাবিদ্যালয়ত উপস্থিত হৈছোঁ আমিও আমাৰ অসমীয়া বিভাগে এটা থিম লৈছিলোঁ আৰু সেই থিমটো আছিলে আমাৰ বাৰে বৰণীয়া সংস্কৃতি ইয়াতে আমাৰ বিভিন্ন ধৰণৰ যিহেতু জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী থাকে সেই প্ৰত্যেকটো জনজাতিৰে ছাত্ৰ ছাত্ৰীসকলক আমি নিজা নিজা পোছাক পিন্ধি আহিব দিছোঁ কোনোবাই বড়োৰ সাজত আহিছে কোনোবাই বিহুৰ সাজত কোনোবাই ৰাভা তাৰপিছত শৰণীয়া কছাৰী আছে তাৰপিছত আদিবাসী আছে তাৰপিছত কোচ ৰাজবংশী আছে মানে অসমৰ প্ৰায় প্ৰত্যেকটো জনজাতিৰ যি আমাৰ সংস্কৃতি সেই সংস্কৃতিবিলাক আমি ইয়াতে উপস্থাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজেৰে এই বস্তুটো যাতে অসমৰ এই সংস্কৃতিটো যাতে আমাৰ বিশ্বমুখী হয় গোটেই ৰাইজে বা গোটেই বিশ্বৰ প্ৰতিটো প্ৰান্তৰ মানুহে যাতে এই বস্তুটোৰ লগত অৱগত হয় সেই উদ্দেশ্যটো লৈ পেলাই আমি এই অনুষ্ঠানটো আয়োজন কৰোঁ আৰু এইখিনিয়ে মূল বিষয়বস্তু গম পালে কেনেকৈ মানে ছাৰে বুজাই দিলে এই কলেজ উইকটো মানে কিদৰে পতা হয় আৰু অনুষ্ঠানটো কেনেকৈ পতা হয় लोगोसे जाज दिनैनि कालचारेलनि जाज डक्टर बिनोद बर'खौ आर'नाइजों बरायनो थाखाय गुरै खावलायनाय जाबाय এইটো আমাৰ কলেজৰ প্ৰিন্সিপাল হয় लोगोसे वान साइड डिसिप्लिन मेनटेन खालामनो थाखाय बयखौबो गुरै खावलायहरनाय थाबाय सबको আজিৰ কালচাৰেল ৰেলীত ডিচিপ্লিন মেনটেন কৰি যাবলৈ মই অনুৰোধ কৰা হ'ল সবে লাহে লাহে যায় সো ডিপাৰ্টমেণ্ট প্ৰতি ডিপাৰ্টমেণ্ট এটা এটা কৰি যাই আছে লাইন পাতি লাইন শাৰী পাতি তো দেখিছে এইটো বড়ো কালচাৰ তো বড়োৰ পিছত অসমীয়া অসমীয়াৰ পিছত ৰাভাৰ পিছত মুছলমান তাৰপিছত আদিবাসী খ্ৰীষ্টান চব জাতিৰে মানে কালচাৰৰ মানে ড্ৰেছ পৰিধান কৰি চবেই আহিছে তো দেখিছে লাইনটো বহুত দীঘল আৰু আকৌ পিছত আছে বেলেগ ডিপাৰ্টমেণ্টৰ তো ইংলিছ সংস্কৃত এছামিজ চব ডিপাৰ্টমেণ্টৰে মানে আহিছে ছাৰ মেম চব কৈছে অলপ জলদি
ফাঁসি দিয়ে দিলে তাই নিশ্চয় মাথা তোমালোকে কিয় যোৱা নাই যা এই ইয়াতে পিছত খোজকাঢ়ি যা যা চবেই যায় ভাল লাগব যাচোন ক'ব ন তোমালোকে কিয় যোৱা নাই পিছত যোৱা এই গেটতে সোমাই দিব পাৰিলা হয় এইটো কি ডিপাৰ্টমেণ্ট পলিটিকেল চাইন্স বা ইমান ডাঙৰ হৈছে পলিটিকেল দুই লাইন হয় দুই চাইডত চন্দন তো সবচে দীঘল মানে লাইন হ'ল পলিটিকেল ডিপাৰ্টমেণ্টৰে আহি আছে দেখিছে অঁ চৰি এইটো ফিলচফি ডিপাৰ্টমেণ্টৰ একো নাই তো শেষ এতিয়া মই আগলৈকে যাম আৰু তো এইখিনিতে ভিডিঅ'টো সমাপ্ত গাড়ি চলোৱা বন্ধ কৰক ষ্টপ ড্ৰিংক এণ্ড ড্ৰাইভ ষ্টপ ড্ৰিংক এণ্ড ড্ৰাইভ মাদক সেৱন কৰি গাড়ী চলোৱা বন্ধ কৰক মদ খাই গাড়ী চলোৱা বন্ধ কৰক মদ খাই গাড়ী চলোৱা বন্ধ কৰক তো এরা কাটি আছে না
যাই আছে এতিয়া ধান ৰুবলৈ দেখিছে হাতত ধান লৈ যাই আছে ৰুবলৈ আৰু এওঁলোক হৈছে বড়ো জনগোষ্ঠী কান্ধত নাঙল আৰু হাতত চাউল ডেক্সি লৈ যাই আছে পথাৰলৈ এতিয়া লাইনটো চাওক বহুত দীঘল লাইন হয় লাইনটো মই ইয়াৰ পৰা দেখাই পোৱা নাই ছেকেণ্ড ট্ৰফি হ'ব ইয়াতে এনেকৈ থৈ দিয়া হৈছে দেখিছে আৰু এনেকৈ বহি চবে অপেক্ষা কৰিছে কোনে ফাৰ্ষ্ট পাব কোনে ছেকেণ্ড পাব ৰাস্তাটো অলপ ক্লিয়াৰ কৰি ৰাখিব ৰাস্তাখিনি অলপ ক্লিয়াৰ কৰি ৰাখিব আমাৰ বহুত টিম আহি আছে আৰু আগলৈকে আহিব পাৰা আমি পিছত কিয় থাকিছে অলপ আগত আহা জাষ্ট অহা যোৱা কৰাৰ কাৰণে ৰাস্তা ৰাখিলে আগত আহা আগত নকৰাৰ বাবে যেনেকুৱা তোমালোকৰ এটা অসুবিধা হৈ আছে যে তোমালোকৰ সময়ত কি দিছি কৰাৰ যি মানে তোমালোকৰ কষ্ট কৰা সেইটো গোটেই এনাই দিছে গতিকে মই অনুৰোধ কৰিছোঁ ফাৰ্ষ্ট ছেমিষ্টাৰ ল'ৰা ছোৱালীক যে তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰ পৰীক্ষা তিনিবাৰেই দিব পাৰিবা তাৰ পিছত যদি তোমালোকে পাছ কৰিব নোৱাৰা আকৌ তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লৈ নতুনকৈ পৰীক্ষা দিব লাগিব গতিকে মই শিক্ষকখিনিকক অনুৰোধ কৰিছোঁ পঢ়া ক্লাছত ফাৰ্ষ্ট ছেমিষ্টাৰ ল'ৰা ছোৱালী যাতে একেৰাহে একবাৰতে ফাৰ্ষ্ট ছেমিষ্টাৰ পৰীক্ষাটো পাছ কৰাই যাব পাৰোঁ আৰু কিবা কাৰণত নোৱাৰিলে ছেকেণ্ড টাইমত ফাৰ্ষ্ট ছেমিষ্টাৰ লগত পাছ কৰি সোনকালে গুচি যাব পাৰে এনেকুৱা ধৰণৰ গাইডেঞ্চবিলাক আমাৰ শিক্ষকখিনি দি থাকিব লাগিব নহ'লে আমাৰ বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে মানে পঢ়ি হ'লেও আধাতে এৰি হ'লে নিজৰ জীৱনটো বৰবাদ কৰাৰ নিচিনা হৈ যায় গতিকে আমাৰ ছাত্ৰীখিনি আজি আহিছে মোক কৈছে যে ছাৰ আমাৰ কি হ'ব ছেকেণ্ড ছেমিষ্টাৰতো বেগ নাই থাৰ্ড ছেমিষ্টাৰতো বেগ নাই ফ'ৰ্থ ছেমিষ্টাৰতো বেগ নাই ইভেন ফিফ্থ ছেমিষ্টাৰতো বেগ নাই কিন্তু ফাৰ্ষ্ট ছেমিষ্টাৰত বেগ এটা আছিলে আৰু সেই বেগটো উঠাব নোৱাৰাৰ কাৰণে তেওঁলোকৰ আজি বহুত চান্স দিয়া নহয় আৰু পৰীক্ষা দিব নাপায় গতিকে BA পাছ কৰা চাৰ্টিফিকেট নতুন ভিডিঅ'লৈ এইখিনি মানে শেষ আছিল তো লগ পাম আৰু এটা নতুন ভিডিঅ' তেতিয়ালৈকে বাই বাই